গার্লফ্রেন্ড থাকিলে কাজিয়া পেচাল থাকবে, হাই হুলি থাকবে, এটা রিলেশনশিপ যিয়ে রাখবা লাগিলে বহুতখিনি কাজিয়া পেচাল থাকে। ইউটিউবৰ পৰা মিনিমাম বৰ্তমান আপোনালোকৰ কিমান আয় হয়? পইচাৰ আহে কষ্ট কৰিব লাগিব, কিন্তু কষ্ট কৰিলেহে চবতে মস্ত হ'ব পাৰি। বন্ধুসকল, আজি আমাৰ লগত আছে আমাৰ সকলোৰে মৰমৰ আমাৰ দীপজ্যোতি দা। দীপজ্যোতি দা, কি খবৰ? আছো বঢ়িয়া, নমস্কাৰ আৰু বাবুল অসম চেনেলটোলৈ সকলোকে স্বাগতম। আজি বৰ্তমান আমি উপস্থিত আছোঁ আমাৰ শ্বুটিঙত খিটেইগাই, আৰু এই বাবুল দাও আহিল আৰু ধুনীয়াকৈ আপোনালোকক শ্বুটিঙৰ ভিডিঅ'বিলাকো দেখাব, আৰু খুব ধুনীয়া চেনেল। সেইকাৰণে আমি আজি কথা পাতিম বুলিয়ে বাবুল দাৰ লগত এইখিনিতে বানপানী হৈ আছে পিছফালৰ দিগি, ধুনীয়াকৈ আপোনালোকে বেকগ্ৰাউণ্ডটো দেখিছা। এইবাৰ কিন্তু বানপানীয়ে মানুহক বহুতখিনি দুখ দিছে, কষ্ট দিছে, কঠীয়া মাৰি গৈছে, কি কয়? বহুতখিনি খেতিয়কক হাৰাশাস্তি কৰিছে, হয়। আমাৰো ৰাস্তা চাস্তা ভাঙি গৈছে। এইবিলাকতো এতিয়া কাক দুখ দিবি? প্ৰাকৃতিক দুৰ্যোগ, চৰকাৰক দুখ দিলেও নহয়, এনেকুৱা। এতিয়া আপোনাৰ এনে ইউটিউবত কিমান বছৰ হ'ল? ইউটিউবত বৰ্তমান 3 বছৰমান হ'ল, যেতিয়া নেকি জিঅ'টো আহিল। হয়। জিঅ'ৰ যেতিয়া এই ফোনবিলাক যেতিয়া মানুহবিলাকে ইউজ কৰা হ'ল, বা ইউটিউবটো বেছিকৈ মানুহ চোৱা হ'ল, এতিয়া গোটেইটো পৃথিৱীখন বা প্ৰতিযোগিতাৰ যুগ। হয় হয়, তেনেকৈ এতিয়া দেখা যায় নতুন প্ৰজন্মই প্ৰত্যেকে ইউটিউব কৰিব বিচাৰে, সেই বিষয়ত আপোনাৰ কি মন্তব্য? সেই বিষয়ত বৰ ভাল বস্তু এইটো। এতিয়া বেলেগ বস্তুবিলাক প্ৰথম যদি টকা পইচাৰ কাম আগতে নিদিয়াকৈ হ'ল ইউটিউবটোৱে, টকা পইচা তাতে জমা দিব নালাগে, নিজৰে কাৰ্ডটো ভৰোৱা যায়। আৰু যদি ভাল কাম কৰি ইউটিউবত যদি ৰাইজৰ মাজত নতুন নতুন বা ৰাইজে কিবা শিকিব পৰা, ৰাইজক মনোৰঞ্জনে হওক বা ভাল ভিডিঅ' দিয়ে, তেতিয়াহ'লে নিশ্চয় সকলোবিলাক আগবাঢ়ি যাব পাৰিব। ইউটিউবৰ মানে ভৱিষ্যত কেনেকুৱা আপোনাৰ মতে? এতিয়া ভৱিষ্যতো গুগলটো বন্ধ হৈ নোযোৱালৈকে ইউটিউবটোতো চলিয়ে যাব। সেইকাৰণে যিমান বাঢ়ি যাই আছে, এতিয়া শিলগুটি এটা মাৰি দিলে ইউটিউবাৰৰ মাথাতে পৰিব। যথেষ্টখিনি ইউটিউবাৰ হৈছে, কিন্তু ভাল কাম কৰি সকলো আগবাঢ়ি যাব লাগে। আমাক দেখা পায় আৰু কেইজনমান ওলাই আহক ভাল ভাল কাম কৰি, এতিয়া কোনোবা এটা উঠি আহিছে ইউটিউবাৰ হৈছে, তাক আমি পইচা নেদোঁ। এই ৰাস্তাত আছোঁ ধুনীয়াকৈ, এতিয়া কোনে মাতে হিচাপ নাই, কিমান কেইখন গাড়ী আহি আছে, তাৰ মাজতে আপোনাৰ লগত ধুনীয়াকৈ ভিডিঅ'টো কৰি যাব চেষ্টা কৰি আছোঁ বাবুলদাৰ লগত। মানুহৰ মাজত আপুনি বৰ্তমান যথেষ্ট জনপ্ৰিয় মানে এইটোক লৈ আপুনি কি ভাবে? ভাল লাগে যেতিয়া নেকি ৰাইজে মানুহ মাতে, ৰাস্তাৰ দিকে ওলাই গ'লে। তাৰ মাজতে আমাৰো কেতিয়াবা ভুল হৈ আমিও ক'তো শিকি অহা নাই, ৰাইজৰ পৰা গালিও খাওঁ, গালি খালিও আশীৰ্বাদ হিচাপে ধৰি লওঁ। কিন্তু কিছুমান মানুহ এনেকুৱা বেয়া আছে, তাৰমানে এনেকুৱা হেৰি কৰিব, তাৰমানে সিহঁতে বেলেগকৈ ফেক একাউণ্ট খুলি লৈ সিহঁতে আমাৰ লগতে লাগি থাকোঁ। তাৰমানে সিহঁতৰ যি আমাৰ লগত লাগি থাকোঁতে সিহঁতৰ কামবিলাক পিছ পৰি যাই আছে, সিহঁতে নাজানে সেইবিলাক। কিন্তু আমাক সিহঁতে বেয়া কমেণ্ট দিয়াৰ লগে লগে আমাৰ ভিডিঅ'বিলাক ওপৰত যাই আছে, 2-4টা বেছিকৈ মানুহ পাৰিব, সেইটো সিহঁতে বুজি নাপায়। এটা কথা সোধোঁ, বেয়া নাপাব? নাই, বেয়া নাপায়। আপোনাৰ বিয়াখন আমি কেতিয়া দেখা পাম? বিয়াখন এতিয়া কেতিয়া দেখা পাম বুলি ক'লে সেইটোতো অসম্ভৱ কথা। এতিয়া জন্ম মৃত্যু বিবাহ কোনো নাজানেই। এতিয়া তাৰ মাজতে ভগৱানে যেতিয়া যাৰ লগত জোৰা মিলাই থৈছে, সেইকাৰণে এতিয়া বিয়াখন হ'লে নিশ্চয় খবৰ পালি আহিবি, নামি দিলেও আহিম নিশ্চয় আহিম। আপোনাৰ কোনোবা গাৰ্লফ্ৰেণ্ডটো আছে, সেইবিলাক গাৰ্লফ্ৰেণ্ড থাকিলে কাজিয়া পেচাল থাকবে, হাই হুলি থাকবে, এটা ৰিলেশ্যনশ্বিপ যিয়ে ৰাখিব লাগিলে বহুতখিনি কাজিয়া পেচাল থাকে। তাৰ মাজতে আমাক এতিয়া ৰাইজে ভাল পায় বা ছোৱালীবিলাকে আমাৰ লগত ফটো উঠিব লাগে, ফটো উঠিব আহোঁতে যদি সেইটো হিচাপ সেইটো লৈ যদি কাজিয়া এখন অলপমান বস্তুটোৱে আজি বহুত ডাঙৰ হয়, সেইটোতো নহয়। ইউটিউবৰ পৰা মিনিমাম বৰ্তমান আপোনালোকৰ কিমান আয় হয়? কিমান আয় হয় মানে এতিয়া এটা টিম চলাই নিব লাগিলে বহুতখিনি কষ্ট হয়, আৰু কিমান কেইজন মানুহ আছে আমাক দেখিছে। আৰু 3 বছৰ ধৰি আমাৰ ভাঙা টিভি টিমটো চলাই থকা ধেমালিও নহয়। সেইটো হয়, পইচাৰ আহে কষ্ট কৰিব লাগিব, কিন্তু কষ্ট কৰিলেহে চবতে মস্ত হ'ব পাৰি। কাম এটা কৰিব লাগিলেতো কাম নকৰিলে বহি থাকিলে ক'ৰ পৰা পইচা আহিব? আৰু এইটো কাম মই ভাল পাওঁ কৰি পেলাই, আগতে কিবা কাম কৰা নাছিলোঁ, কিন্তু ৰাইজৰ মাজত যাই ভাল পাওঁ, বা কিবা এটা চখত কৰি আহিছিলোঁ, চখত কৰি কি ৰাইজৰ মাজত ইমান ভাল পাব, ইমান ৰাইজেও আদৰি ল'ব, কিন্তু ভবা নাছিলোঁ। এনেকৈ এতিয়া কোনোবাটো মাহত কম এনেকৈ কৰি যাই আছোঁ, মানে চলিব পাৰি ধুনীয়াকৈ আৰামছে যদি ভালকৈ কৰা যায়। মানে এই পইচাৰ কাৰণে নহয়, আমি কামটো ভাল পাই কৰিব লাগে, তেতিয়া নিশ্চয় এদিন আমাৰ ঘৰত সফলতা আহিবই। এতিয়া তুমি এতিয়া কামটো কৰি আছা, এতিয়া তুমি পইচা পাব লাগি পোৱা নাই, বা ৰাইজক দেখা পাইছা ভাল লাগছে, চেনেলটো ৰাইজে চাওক, তুমি কি দিবা পাইছা কি দিবা পৰা নাই, সেইটো তুমি শিকি হয়তো ভুল হ'ব পাৰে তোমাৰো। তাৰ মাজতে ৰাইজে যদি ভাল পায় তেতিয়া আৰু ভাল হ'ব। এদিন নিশ্চয় মানে হ'ব চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব, চেষ্টাৰ অসাধ্য একো নাই। তুমি ধৰ কষ্ট কৰি একদম জিৰ'ৰ পৰা আপুনি আহিছে, সেইখিনি আপোনাৰ সফলতাখিনি দেখি আমাৰ ভাল লাগিছে। সেইবাবে হয়তো অসমত আপোনালোকক চাই বহুতো ল'ৰা ছোৱালী মানে ওলাই আহিছে ইউটিউব কৰিবলৈ। আপোনাৰ এই জাৰ্ণিটোত কিমানখিনি মানে বৰ্তমান আপুনি যেনে গাড়ীয়ে হওক বা আপুনি ঘৰখনেই হওক সুন্দৰকৈ যে বনাব পাৰিছে,
এই বিষয়ত আপুনি কি ক'ব? এই বিষয়ত কি ক'ব লাগিব মানে এতিয়া আমিও বহুত সৰুৰ পৰা কষ্ট কৰি ডাঙৰ হৈছোঁ। কষ্ট কৰি ডাঙৰ হৈছোঁ কাৰণে বেলেগ মানুহৰ মূল্যটো বা বেলেগ মানুহৰ কষ্টটো আমি বুজি পাওঁ। সেইকাৰণে আমি ঘৰ বাৰু গাড়ী দেউতাই এটা কিবা ছাৰ্ভিচ কৰে বাৰু, চৰকাৰী জবে কৰে, কিন্তু দেউতাৰ চাকৰি আছে সেইকাৰণে এটা কৰিব পাৰোঁ গাড়ী এখন ল'ম বুলি। আৰু মই যি ইউটিউবত যি ইমান টকা পাই থাকিম সেইটোতো নহয়, কোনোবাটো মাহত পইচা কমকৈ পাবও পাৰোঁ। এতিয়া গোটেইবিলাক ঘৰৰ মানুহ যি লোক লাগে ঘৰখন ভালকৈ সজাইছোঁ বা মানুহ জীয়াই থকাকেইদিনে ভালকৈ থাকিব লাগিব, টকা পইচা লগত লৈ নাযায় মৰাৰ পিছত। সেইকাৰণে থকাকেইদিন ভালকৈ জীৱনটো উপভোগ কৰি গ'লে হ'ল। মই 20 টকা থাকিলেও মই হেপী, লগত 20,000 টকা থাকিলেও হেপী। এইটো কথা কিন্তু হয়। মানে বহুতৰ মুখৰ পৰা শুনিছোঁ দীপজ্যোতি দা মানুহজন বহুতে সাধাৰণ, যোনে আহিলেও মানে অতি সোনকালে আপোনাৰ লগত মিলি যায়, হয়নে কথাটো? মিলেই। আৰু কিছুমানে লগ নাপালি বা কিছুমানে হয়তো কাৰোবাৰ আগত বেয়াকৈ ক'ব পাৰে, কিন্তু লগ পালিহে মোক বুজি পাব মই কেনেকুৱা। এতিয়া তোমালোকে লগ পাইছা গম পাইছা, মই যেনেকৈ ইচ্ছা সেনেকৈ মই যেনেকুৱা ভিডিঅ'ত তেনেকুৱা, তাত একো ৰহন নাম্বা নাই। মোক যেনেকৈ ভাল পাই ৰাইজে সেনেকৈ থাকিব লাগিব। মই যদি এতিয়া তুমি অহাৰ লগে লগে মই এটিটিউড দেখাওঁ বা মই লেভেলটো দেখাওঁ, তেতিয়া তোমাৰ কেনেকুৱা লাগিব? ঘৰত যাই মোকতো একবাৰ হ'লেও ক'বি কি এনেকুৱাহে কৰিলা বুলি। সেইটো হয়। খুব ধুনীয়া চেনেল দেই, সকলোৱে চাব। আৰু যদি তুমি ভিডিঅ' ভাল পাইছা তেতিয়াহ'লে অলপ শ্বেয়াৰ কৰি দিবি। আমাৰ ল'ৰা অসমীয়া ল'ৰা কিবা এটা কৰি আছে, চোৰ ডকাইত কৰা নাই, আপোনালোকক এনেধৰণৰ নতুন নতুন ভিডিঅ' দি থাকিব।